নমস্কাৰ আজি আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াবলৈ চেষ্টা কৰিম। সংখ্যা দুটা কি আছে 135 আৰু 225। আমি ইউক্লিডৰ কলন বিধিটো কি a = bq + r, য'ত r টো শূন্যতকৈ ডাঙৰ কিন্তু b তকৈ সৰু। ইয়াত a কি হ'ব 225, b হ'ব 135। আমি কি কৰিম ফাৰ্ষ্টতে সৰুটোকে ডাঙৰটো হৰণ কৰিম। 225ক 132 কিমান বাৰ যাব এবাৰ, কি হ'ব 135, বাকি হ'ব 90। গতিকে আমি কি ৰাখিব পাৰিম ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি 225 সমান 132 পূৰণ 1 যোগ 90। তে বাকি কি আছে ইয়াত 90। এতেকে 135 সমান আমি লিখিব পাৰিম 90 ক 132 হৰণ কৰিলে কি যাব একবাৰ যাব, বাকি কি হ'ব একবাৰ গৈ 90, বাকি কি থাকিব 45। এতেকে 135 সমান 90 পূৰণ 1 যোগ 45 সমান ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি। ওকে, নেক্সট কি হ'ব বাকি কিমান 45, 45 এৰে 90 হৰণ কৰিব লাগিব। 45 এৰে 90 কিমান বাৰ যাব দুবাৰ গ'লে কি ভাগে কি হ'ব 0 বা বাকি কি হ'ব 0। গতিকে আমি 90 সমান কি লিখিব পাৰিম 45 পূৰণ 2 যোগ 0। ইয়াত চাওক ইয়াত ভাজকৰ সংখ্যা কিহৰ কাৰণে 45 ভাজকৰ কাৰণে বাকি হৈছে 0। গতিকে আমি ক'ব পাৰিম যে ইয়াত এতেকে গ হা উ সমান 45। ওকে, এবাৰ নেক্সট এইটো চাওক ইয়াত কি হ'ব লাগিব 196 আৰু 38220। আমি 196 এটা সৰু ডাঙৰ গুণটো 38 সমাধান 38220 টো 196 তকৈ ডাঙৰ। গতিকে আমি 196 এৰে এবাৰ 38220 হৰণ কৰিম। 196 এৰে 38220 হৰণ কৰিলে কি হ'ব 380 টোক এবাৰ যাব 196 বাকি হ'ব 2 টো নামি আহিব 9 বাৰ যাব 196ক 9 ৰে পূৰণ কৰিলে হ'ব 1764। 98 বাকি হ'ব, তাৰপিছত 0 আহিব নামি আহিব 0 নামি আহিলে 5 বাৰ যাব ভাগে হ'ব 0। এতেকে আমি কি ৰাখিব পাৰিম 38220 সমান কি হ'ব 196 * 195 যোগ 0। ইয়াত ভাগে আমি কি পাইছোঁ 0 পাইছোঁ। গতিকে কোনটো ভাজকৰ কাৰণে 196 ভাজকৰ কাৰণে। এতেকে আমি গসাগু কি দিব পাৰিম গ খা উ সমান 196, মানে ভাজকৰ যিটো মানৰ কাৰণে আমি ভাগে 0 পাওঁ সেইটোৱে হ'ব গসাগু। উদাহৰণস্বৰূপে আৰু এটা আছে, সাপোজ এটা চিম্পল এক্সাম্পল 4 আৰু 6 গসাগু কি হ'ব এইটো উলিয়াব লাগে। আমি কি কৰিম ডাঙৰ কোনটো 6 is greater than 4, therefore আমি 4ক 6 হৰণ কৰিম। একবাৰ যাব 4 গুণ 4, বাকি কি হ'ব 2, এবাৰ 2 ৰে 4 হৰণ কৰিম, এইবাৰ যাব 2 বাৰ গ'লে 4 ভাগে 0। এতেকে 6 সমান 4 পূৰণ 1 যোগ 2 বা 2। নেক্সট কি হ'ব বাকি কি হ'ব 2, এবাৰ 2 ৰে 4 সমান কি হ'ব 2 পূৰণ 2 যোগ 0। এতেকে গসাগু সমান হ'ব 2। থেংক ইউ, ধন্যবাদ। যদি ভাল লাগিছে নিশ্চয় কমেণ্ট কৰিব। থেংক ইউ।